তেখেতক আনিছে আমাৰ আয়োগ দাই। দাদাটো আমাৰ নিজৰ মোৰ দাদাৰ দৰে আজি 5-6 বছৰে আহিছে তেখেতসকলে এবাৰে আহিছিল। যি নহওক প্ৰতি বছৰে আহে। ধন্যবাদ জনাই তেখেতৰ জৰিয়তে আজি তেখেতক আনালে। সেইকাৰণে আমি আজি আমাৰ ফাৰ্ষ্ট টাইম তেখেতক অহাৰ কাৰণে আমি আমাৰ মাজত আছে দীপাংকৰ কছাৰী, তেখেতক আমি এখন বড় আৰ্নাৰে এটা শুভেচ্ছা দিব কাৰণে বহুত ধন্যবাদ। মই আচলতে শুনিছিলোঁ আমাৰ ভাইটি ৰাভাৰ আৰু তেওঁৰ সহযোগীসকলে এটা কলতে খানা ইমান ধুনীয়াকৈ বনাই পেলাই ভেৰাইটিজ আইটেম কৰে, কিন্তু আমি 1 ঘণ্টা আগত খবৰ দিছিলোঁ। তথাপি 2-3টা আইটেমেৰে আপোনালোকক দেখুৱালে খানা কি ধৰণে তেওঁলোকে খোৱালে আৰু ইমান ধুনীয়া পৰিৱেশৰ মাজত। সঁচাকৈ বহুদিনৰ পৰা সপোন এটা আছিল যে মই চান্দুবিত যাম আৰু আমাৰ ৰাভা ভাইটিক লগ কৰিম আৰু তেওঁৰ কেম্প ছাইটত গৈ পেলাই এনজয় কৰিম। বেছি সময় নাথাকিলেও যদিও মোৰ কাৰণে সময়টো খুবেই কম হ'ল। ফেমিলি লৈ আহি আছোঁ আৰু যাতে বহুত ৰাইজ কৰিব পাৰে আৰু ৰাভা যাতে ইয়াৰ চানে কি হয়, যাতে ৰাভাক দেখি পেলাই ইয়াৰ ওচৰে পাজৰে যিমানখিনি আমাৰ ভাই ভণ্টিসকল আছে তেওঁলোকে যাতে ভৱিষ্যত কিবা এটা ভাল কাম কৰি আগুৱাই যাব পাৰে, সেইখিনি বাৰী ইক' কেম্পৰ মই দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ বনাম আৰু এইবাৰ আমি গৌৰাংগ দাদাৰ ল'ৰা এজন আহিছে। ল'ৰাজনক আমি গিফ্ট দিম অসমৰ ৰংঘৰ। এচা আমাৰ জোপাংবাৰী মহিলাবিলাকে তৈয়াৰ কৰিছে এই ৰংঘৰটো। আমি প্ৰধানমন্ত্ৰী বন্ধন যোজনা য'ত IIA ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপৰ পৰা পাইছিলে, এই মানে ট্ৰেইনিং পাইছিলে। আমি এই আসনটো আনিছোঁ। এই আসনটো আনি কিনে আমাৰ জোপাংবাৰী মহিলাসকলে এই বস্তুবিলাক বনাইছে। বেম্বো জুৱেলাৰ্ছ লগত টেকেন এণ্ড বেম্বো প্ৰডাক্টবিলাক বনাইছে। সেয়েহে আমি তেখেতক আমি এই ৰংঘৰটো দিম আৰু তেখেতে পঢ়ি আছে। অনাগত দিনত নিশ্চয় তেখেতে ভালকৈ পঢ়িব আৰু আমাৰ লগতে অসমৰ ভালকৈ কঢ়িয়াই আনক সুনাম তাৰে কামনা কৰি আমি ৰংঘৰ তেখেতক দিছোঁ। আৰু আমি কি পঢ়ি আছে, কি ইন ফিউচাৰ প্লেনিং আছে অলপ জানিব বিচাৰিছোঁ। অলপ মনৰ কথা শ্বেয়াৰ কৰক। বৰ্তমানে কি কয় ডক্টৰ হোৱা ইচ্ছা আছে। বায়'লজিৰ প্ৰিপেৰেশ্যন কৰি আছে নিটৰ কাৰণে আৰু CUET। নিটত গ'লে ইমান ভাল হোৱা নাই, CUET কৰি আছে। ধন্যবাদ জনাইছে। তেখেতে ডক্টৰ হোৱা ইন ফিউচাৰ প্লেনিং আছে। তেখেতে ডক্টৰ হওক আৰু লগতে আমাৰ অসমৰ জনসাধাৰণক ধুনীয়াকৈ ছাৰ্ভিচ দিয়ক তাৰে কামনা কৰিছোঁ। আৰু শেষত আমাৰ আয়োগদা আছে। আয়োগদাটো ক'ব নালাগে, আমাৰ জোপাংবাৰী ইক' কেম্পত তেখেতে এটা দাদা দুআষাৰ দাদাক ক'ব মই অনুৰোধ কৰিছোঁ। অজয় ভাই থেকে আমি আপোনালোকে গমেই পায় আমি আহি থাকোঁ বছৰত, প্ৰত্যেক বছৰত আমি আমাৰ BJK ভাই বাৰ্থডেত আমাৰ গোটেইকেইটা অহা যায়। আৰু আমাৰ অজয় ভাই আজি বাৰ্থডে বহুত শুভেচ্ছা থাকিল। আৰু যেনেকৈ আমাৰ অজয় ভাই কৰি আছে মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিল যে তুমি এনেকুৱা আগুৱাই গৈ থাকা আৰু বেষ্ট উইচেছ থাকিল। থেংক ইউ ছ' মাছ জনাইছোঁ। আৰু আমাৰ লগত আছে ৰাজা ছাৰ, তেখেতে গোপবন টুৰিষ্ট গাইডো হয় তেখেতে, আৰু লগতে ছ'চিয়েল ৱৰ্কাৰ হয় তেখেতে। এই চিগতে দুআষাৰমান ক'বৰ কাৰণে মই অনুৰোধ প্ৰথম কথাটো হ'ল যে আপোনালোকে যে আহিলে, আপোনালোকে বৰষুণটো নোৱাৰিলে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু। আপোনালোকে দেখি পালে চান্দমাৰীৰ ধুমুহাটো কেনেকা, বৰষুণটো কেনেকা। আৰু আটাইতকৈ ডাঙৰ বস্তু হৈ গ'ল যে এই বৰষুণটো যেতিয়া পৰে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ হাঁহি ধেমালি কৰে, ফূৰ্তি কৰে, সেইটো আপোনালোকে টকাৰে কিনিব নোৱাৰে। মানে বস্তুটো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে আৰু আকৌ আহিব। আৰু তাকে সন্মান মানে কি ধন্যবাদ জনা যে আপোনালোকে ইমান আপোনালোকৰ মূল্যৱান সময়টো আমাৰ লগত যে দিব পাৰিছে। এইটো আমাৰে ভাগ্য বুলি ক'ব লাগিব। এই ঠাইখনটো ভাল, ইয়াৰ যিটো আবহাৱা ভাল। এইটো আছিল কাকতালীয়া আছিলে, আবহাৱা ভাল। আজি ধুনীয়াকৈ ইয়াতে বৰষুণটো পালোঁ। আমি ফোন কৰি কোকৰাঝাৰ সুধি আছোঁ, গুৱাহাটী কৰিছোঁ তাত বৰষুণ নাই বোলে, মানুহ চটফটাই আছে। এইটো সঁচাকৈ ভগৱানে এটা দিয়া সুন্দৰ ঠাই দেই, এইটো কেতিয়াও বিনষ্ট হ'ব নালাগে। মই এইখিনি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। শেষত আমাৰ আছে দীপাংকৰ কছাৰী, আমাৰ খবদাৰ জোপাংবাৰী জনজাতীয় বনসংঘৰ যুৱ সংঘৰ ছেক্ৰেটাৰী দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। গুৰুদাক ধন্যবাদ জনাইছোঁ। আমাৰ তেখেতে ইমান মূল্যৱান সময় নষ্ট কৰি আমাৰ মাজত আহিছে। তেখেতক এইখিনি ক'ম। গতিকে তেখেত আমাৰ যাব ওলাইছে, তেখেতৰ নিশ্চয় বেলেগ কাম থাকিব পাৰে। গতিকে পুনৰবাৰ তেখেত ধন্যবাদ জনাইছোঁ আমাৰ কেম্পলৈ অহাৰ কাৰণে। ধন্যবাদ জনাইছোঁ দীপাংকৰ ছাৰৰ লগতে দাদা এজন আহিছে, দাদাকো ধন্যবাদ জনাইছোঁ। আৰু শেষত আমি জোপাংবাৰী ইক' কেম্পৰ তৰফৰ পৰা আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ মাজত যিসকলে আজি আহিছে আৰু লগতে আমাৰ মাজত যিসকলে আহিছে হয়নে নহয় তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমি শেষত সকলোকে ধন্যবাদ জনাইছোঁ। আজি মোৰ বাৰ্থডে হয়, এই বাৰ্থডেটো আপোনালোকে আহিছে, বহুত ভাল লাগিলে। আৰু সৌভাগ্যক্ৰমে আমাৰ মাজত ভাঙা তিথিও আহি আছে, অলৰেডি ৰাতি আহিব তেখেতে আহিছে, নিশ্চয় আহিছে, আপোনালোকে আহিছে, ভাল লাগিছে। আৰু শেষত সকলোকে ধন্যবাদ জনাই অনাগত দিনত নিশ্চয় আপোনালোকৰ কাম কাজ সুন্দৰকৈ পৰিচালনা হৈ থাকিব তাৰে কামনা কৰি আজি আমি সমাপ্ত কৰিছোঁ। ধন্যবাদ। जिंदगी से न जाना प्यार का ये खजाना न जाए कहीं। সহযোগ কৰ না, সহযোগ ভাল লাগে অজয়, সহযোগ কৰ।
जाना हम रहेंगे तुम्हारे है जब तक सितारे है जब तक ও মাত্ৰ হাহাকাৰ হৈ থকা নাই নে হাহাকাৰ অঘৰী হলি কিয় এটুকুৰ মাটি साथी हो जो तेरे जैसा क्या करना संसार संसार সপোনত বিচাৰো জোনাকী বন এতিয়া পাহি ফুলদৰে ফুল মন কৰনি জীৱনী চৌপাশে যে খুবাখ